হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰা সকলোৰে ভাল। আজি আমাৰ 25 জানুৱাৰী, কালি আমাৰ 26 জানুৱাৰী। সেইকাৰণে আমি অলপ কিবা বনাম, পতাকা বনাম। তো চাই থাকক ভিডিঅ'টো। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব্লগ। তো গাইজ, মই এখন পেপাৰ কাটি লৈছোঁ। আপোনালোকে ডাঠ পেপাৰ ল'ব পাৰে। মোৰ ওচৰত ডাঠ পেপাৰ নাই, সেইকাৰণে মই নৰ্মেল পেপাৰ লৈ লৈছোঁ। তো এনেদৰে কাটি ল'ব। তো এনেদৰে মই আঁচ দি লৈছোঁ, চাওক আপোনালোকে। ইফালে দি লৈছোঁ। এইবাৰ মই ৰং কৰিম। ওপৰত কমলা, মাজত বগা আৰু তলত সেউজীয়া। এনেদৰে কৰি লৈছোঁ মই। আৰু ইয়াত যে অলপ বগা বগা আছে, সেইখিনিও কৰি ল'ম মই। এনেদৰে কৰি লৈছোঁ, বগা অলপ অলপ গৈছে বাৰু। আপোনাৰ এইবাৰ ইয়াতে মই সেউজীয়া দি ল'ম। তো চাই থাকক ভিডিঅ'টো। তো হৈ গ'ল আমাৰ পতাকা। এইবাৰ গলটো দিম, আৰু এইটা ইয়াত দিব লাগিব কমলা, আৰু ইয়াত দিব লাগিব সেউজীয়া, আৰু চক্ৰ দিব লাগিব, চক্ৰ। তো গাইজ, এনেদৰে মই কৰি লৈছোঁ। এইবাৰ ইয়াত সেউজীয়া ল'ম। তো মই এনেদৰে দি দিছোঁ, এইফালেও দি দিছোঁ। এইবাৰ চক্ৰটো বনাম। এনেদৰে মই চক্ৰটো দি লৈছোঁ। চক্ৰত 24ডাল থাকে, আঁচ থাকে। তো 24ডাল আঁচ মই দি ল'ম। এয়া মই 24ডাল কৰি লৈছোঁ। আৰু এইবাৰ লাঠি দিম। এয়া হৈ গ'ল আমাৰ পতাকা। তো এইবাৰ চাই লওঁ এবাৰ। এইফালে হৈ গ'ল। এয়া আমাৰ হ'ল পতাকা। তো গাইজ, ইয়াতে এখন মহাত্মা গান্ধীৰ ফটো আঁকিম। এনেদৰে। তো চাই থাকক। এনেদৰে চিন দি লৈছোঁ, আৰু অলপ কাঢ়া কৰি দি ল'ম। আৰু এইটো যি মই ৰং কৰিম, এইটো মই পুৰস্কাৰ পোৱা এনেদৰে এখন ছবি আঁকিছিলোঁ। এতিয়া আঁকি দেখাই আছোঁ ছবিখন। এনেদৰে এখন ছবি আঁকোতে মই পুৰস্কাৰ পাইছোঁ। ৰং, কাপ পেঞ্চিল, ইয়াত লবৰ আছে, আৰু ইয়াত জুম মিচিং আছিল। তো এইটো ওলাই থৈছোঁ মই, আৰু খুব ভাল লাগিছে। তো চাওক, মই এনেদৰে কৰি লৈছোঁ, আৰু আগতে আছে। তো চাই থাকিব। এইখন ছবি চাওক আপোনালোকে। এইখন ছবি আঁকিয়ে মই পুৰস্কাৰ পাইছিলোঁ। এয়া পুৰস্কাৰ পাইছিলোঁ, আৰু পাইছোঁ বহুত মই, আৰু প্ৰমাণ পত্ৰও পাইছোঁ। তো এইখনে ছবি, চাওক আপোনালোকে। আজি মোৰ কাষত আছে প্ৰিয়াংশু। তেওঁৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশু ডেকা। ডিজেৰাক ব্লগ চেনেলটি ছাবস্ক্ৰাইব কৰিব। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱাই সৰু সৰু ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। তো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু তো আজিলৈ বাই বাই।